হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? আমাৰ বহুত ভাল আছে। মই অনিক, আপোনালোকে দেখি আছে অনিক ব্লগছ। তো গাইজ মই মানে এতিয়া যাম মানে মোৰ দাদাই মানে এটা গাড়ী কিনিব। গাড়ীটোৰ নাম আছে হণ্ডাই নিঅ'ছ স্পৰ্টছৰ। চ' আপোনালোকক গাড়ী কিনাতকৈ সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো সকলোখিনি চাই থাকিব। কিয় যাব আমাৰ লগত? চ' ভিডিঅ'টো চাই থাকক, আপোনালোকে বহুত ভাল লাগিব। চ' মই যাম এতিয়া, আপোনালোকে ভিডিঅ'টো সকলোখিনি চাই থাকিব। তো গাইজ আমি তিনিটা বহুত এক্সাইটেড যাই আছোঁ এল্টো K10 দি, কিন্তু আহিম নিঅ'ছ গ্ৰেণ্ড i10 স্পৰ্টছখন দি। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। ইতিমধ্যে মই হণ্ডাই ডিলাৰত আহি পাইছোঁ, মানে শ্ব'ৰুমত। আপোনালোকৰ ভিডিঅ'টো সকলোখিনি চাই থাকক। এইটো চাওক হণ্ডাই, এইটো ভিডিঅ'টো আপোনালোকে সকলোখিনি চাই থাকক। সোমালোঁ মই গাইছ, এনেকুৱা কৰি মানে আহিছোঁ আমি চাহ খাবলৈ দিল। এই চাওক আমাৰ আছোঁ আমি, আৰু ইয়াতে মাত্ৰ 3খনহে গাড়ী আছে। সেইখন মানে দাদাই লৈছে, আৰু এইটো এটা আছে, সেইফালে এটা আছে। চ' এতিয়া চাহ খাবলৈ দি আমি চাহ খাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' গাইছ, ইয়াতে ডাউন পে'মেণ্ট দিয়া হ'ল, আৰু ইয়াতে কিবা লিখি আছে গাড়ীৰ বিষয়ে, কিমান ফাইনেন্স মানে মাহে কিমান দিব লাগিব। আৰু নেকেড প্ৰাইচটো গাড়ীটোৰ মানে নেকেড মানে পূৰা প্ৰাইচটো হৈছে গাইছ 8 লাখ মান হ'ব। 7.5 লাখৰ পৰা 8 লাখ মান হ'ব। চ' কমপ্লিট 9 লাখ মান হৈছে বোধহয়। তো এতিয়া এইটো মোৰ দাদা। চ' এতিয়া অলপ পিছতে গাড়ীটো ওলাই দিব আৰু আমি ঘৰলৈ যাম। তো এনেকুৱা কৰি সন্মান দি আছে দাদাক, চাবিটো দিম। আৰু এইফালে আৰু কিবা আছে, বা চকলেটো দিছে। আহিছে পিনিতক দিছে চকলেট। আৰু এইফালে কংগ্ৰেচুলেশ্যনছ। এইটো আৰু এতিয়া আমি ঘৰলৈ যাম। চ' এইটো দাদাক সমান দিয়া হৈ গ'ল। এতিয়া সকলোৱে ওলাই পৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকক। এই বাহিৰত ওলাব এতিয়া গাড়ীখন। এইটো গাড়ীখন দাদাই চলাই ওলাব নেকি, গম নাপাওঁ। আপোনালোকে কৰি এতিয়া গাড়ীখন ওলাই আনিব। আপোনাৰ ভিডিঅ'ত চাই থাকক। এইটো আহি আছে, গাড়ীটো ওলাই দিব। ইফালে দেখ, ৱাও কি ধুনীয়া, লুকছটো কি বঢ়িয়া লাগে। আৰু ইফালে দাদা থিয় হৈ আছে। দাদা মানে ঘৰলৈ লৈ যাব, এতিয়া ওলাই দিব লাগে ন। এই গাড়ীটো ওলাই দি আছে, কি ভাল লাগিছে চাওক গাইজ, চাবলৈ। এনেকুৱা কৰি গাড়ীখন বেক লুকটো চাওক, ভাল লাগে কিন্তু। তো এনেকুৱা কৰি বাহিৰত মানে সেই ডিলাৰটোৰ বাহিৰত গাড়ীখন লৈ আহিল। তো এতিয়া আমি ঘৰলৈ যাম। চ' এতিয়া ঘৰলৈ যাম। আপোনালোকৰ ভিডিঅ'টো চাই থাকক। সেইটো গাড়ীৰ ভিতৰত যাই আপোনালোকৰ লগত সকলো কথা হৈ আছে। চ' এতিয়া ঘৰলৈ যাম, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। এনেকুৱা কৰি আমি গাড়ীৰ ভিতৰত বহি আছোঁ। দাদাই এতিয়া ঘৰলৈ লৈ যাব আমাক। ই আছে, এই চাওক, ইও আছে, আৰু মই আছোঁ, আৰু আগফালে বহিছে সিহঁতে। ই বহিছে আৰু এইটো দাদা বহিছে। তো লৈ যাব এতিয়া। ফাৰ্ষ্ট টাইম নিউজত বহি এইটো লৈ যাই আছে, দাদা চলাই আছে, আৰু এইফালে আমি বহি আছোঁ। ভিডিঅ'টো চাই থাকক, আপোনালোকৰ লগত সকলো শ্বেয়াৰ কৰিম। যাই আছে এতিয়া আমি ঘৰলৈ। তো গাইজ যাই আছোঁ আমি ঘৰলৈ। চাওক যাই আছোঁ। এইটো কত একফালে বহিছে, এইটো ফাৰ্ষ্ট টাইম চলাই আছে। যাই আছোঁ নিউজত বহি, নিউ কাৰ গাইজ। এইফালে চাওক কি ধুনীয়া দৃশ্য, নিউ কাৰত যাই আছোঁ। এইফালে দাদা চলাই আছে একফালে, এইফালে আৰু গ'ল চাওক, সি ওলাই গ'ল। যাই আছোঁ, আপোনাৰ ভিডিঅ' চাই থাকিব। ইয়াতে ফুল টেংকি কৰি আছে চাওক, নতুন গাড়ী পুৰা ফুল টেংকি। মানে সেইফালে ডিলাৰৰ পৰা লৈছিলোঁ যেতিয়া, মানে 500 টকাৰ বোধহয় তেল দিছে। 500 টকাৰে দিছে। আৰু ইয়াতে ফুল টেংকি কৰি আছে। এই আকৌ ওলাই পৰিলোঁ তেল সোমাই। তো গাইজ অলপ পিছত যাই ঘৰ পাম। এইফালে চাওক ব্ৰিজ, আমাৰ ঘৰটো মানে এইফালেদিতো জানে আপোনালোকে যে ব্ৰিজৰ ওপৰেদি গ'লে মানে বৰপেটা পায়, বঙাইগাঁও পায়, কোচবিহাৰ পায়, কোকৰাঝাৰ পায়। আৰু আমাৰ ঘৰটো আচলতে মানে ব্ৰিজৰ তলেদি যাব লাগে। ভিডিঅ'টো চাই থাকক। এইটো ব্ৰিজটো মানে এইটো আমি তলেদি আহিলোঁ। ইফালে এটা ৰাস্তা আছে, সেইটো ৰাস্তাটো আমি তলেদি আহিলোঁ। এইটো আমাৰ নিউ কাৰ গাইজ।
close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. তো গাইজ ঘৰলৈ আহি পালো মানে গাড়ী এইটো আপোনাক দেখাই আছো ৰ'ব এইটো গাড়ীটো তো মাত্ৰ ঘৰলৈ আহি পালো আপোনালোকক ৰানিংখিনিও দেখালো গাড়ীৰ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব গাইজ দেখা হ'ব নতুন ভিডিঅ'ত সেইখিনি টাইমৰ কাৰণে বাই